গাইছ পোনপ্ৰথমে সকলোকে নমস্কাৰ পুনৰবাৰ স্বাগতম মোৰ চেনেল আপোনালোকক। তো গাইছ আজি চাওক, আজি মানে হ'বলৈ গৈছে আমাৰ বাইদেউ মানে ঘৰৰে বাইদেউ এটাৰ আজি বিয়া আছে। চৰি মানে আজি জোৰোণ কালি বিয়া হয়। তো মই ভাবিলোঁ আপোনালোককো মানে সেই বাইদেউৰ বিয়াখন অলপ দেখুৱাম। তো গাইছ মই ভাবিছোঁ যে বাইদেউৰ বিয়াখন আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰি আপোনালোকক দেখুৱাম। তে আমি বেছি দেৰি নকৰোঁ, মই মানে বঢ়িয়াকৈ গা পা ধুই আহিছোঁ, চেনেল মাৰি আহিছোঁ, বঢ়িয়াকৈ পিন্ধি আহিছোঁ। মাৰি আহ বুলি কয়, চৰি আমাৰ ভাত মাৰি আহ বুলি কয়, মানে বঢ়িয়াকৈ ৰেডি সাজু আহিছোঁ। বেছি মেকআপ কৰা নাই, নৰ্মেল চিম্পুল চুলি তুলি কাটিছোঁ। বাইদেউৰ বিয়া বুলি ঘৰৰে বিয়া যোগে। তো বেছি দেৰি নহয়, বলক আপোনালোকক বাইদেউৰ বিয়া অলপ দেখুৱাওঁ। আৰু আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক বাইদেউৰ বিয়া বলক আৰু গাইছ বিয়া বুলি ক'লে এনে এক্সাইটেডমেণ্টটো অলপ বেলেগ, কিন্তু অলপ বিয়া মানে এক্সাইটেডমেণ্টটো ইমান বেলেগ আৰু বলক বিয়া দেখুৱাওঁ আপোনালোকক। আগত এইখন বিয়া গাইছ চাই আছোঁ। আৰু গাইছ মোৰ অলপ পলাম হ'ল দিয়ক, মানে মই আহি পোৱা মানে জোৰোণৰ মানুহ সকলোৱে আহিছে। দেখিছেনে গাইছ কি ডাঙৰ মাছ আনিছে। এইবিলাক চাওক, এইবিলাক কৱাই আহে চাওকচোন গাইছ। মানে চাওক, মানে মই আহিব অলপমান দেৰি হ'ল, গতিকে এই জোৰোণৰ মানুহ আহি পালে আৰু দৰাপাৰ্টি মানুহ বুলি কয় আমাৰ এইফালে, দৰাপাৰ্টি মানুহ আহি পালে। এতিয়া বাকী চব ঠিকেই আছে গাইছ, এই মানুহ অলপ বেছিকৈ আহিল নেকি, গোটেই গাঁওখনৰ মানুহে আহিছে যেন পাইছোঁ। ঠিকে আছে বাৰু, আহিছে ভালেই হৈছে, আমাৰ ভাল লাগিছে। মানে আহিব লাগে, মানুহ আহে বহুত, দৰাপাৰ্টিত বহুত মানুহ আহে, অহাকালিতো আহিবই আছে আৰু। বাকী আৰু মই কি কৰিম, সেইকাৰণে গাইছ মই দৰাপাৰ্টিৰ লগত সোমাই আহিলোঁ দিয়ক, ভিতৰত লাগে। এতিয়া মানে অলপ সন্মানটো বেছিকৈ পাম ইয়াত, তো সেয়াই আৰু গাইছ। বাকী গাইছ এইফালে দৰা কইনা অলপ কেক চেকো কাটিলে, নিজেও খালে বেলেগো খোৱালে। তো এয়াই আৰু চিম্পুল জোৰোণ, মানে নিজেও খালে বেলেগো খোৱালে। আৰু এই পিছফালে দেখাত আপোনালোকে দেখিছে কইনাৰ ভায়েক হয়, আৰু এইফালে যেতিয়া ছাইডত যিবিলাক মানুহ দেখা পাইছে চবেইগিলা মানে দৰা পাৰ্টিৰো আছে, কইনা পাৰ্টিৰো আছে। তো এই আৰু কেক চেক সকলোৱে খালে, এনেকৈ খোৱালে, এনেকৈ মানে হাঁহি ধেমালি গ'ল আৰু দিনটো। বাকী এইফালে গাইছ দৰা কইনাৰ ফটো এখন কোনোবাই বন্ধাই আনিছে, মানে বন্ধাই আনি পেলাই ইয়াত মানে দি দিছে আৰু গিফ্ট হিচাপে দি দিছে। তো ভালে লাগিছে, নাইচ। তো গাইছ আজি যিটো কি জোৰোণ, তো মানে সিমান এটা সেই কৰা নাই, চিম্পুল মিনি ব্লগ এটা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। আৰু আপোনালোকে আশা কৰোঁ আপোনালোকে মিনি ব্লগটো চাই ভালেই পালে। আমাৰ জোৰোণ আমাৰ ঘৰৰে মানে বাইদেউৰ বিয়া হয়, তাৰ মাজে মাজে কাম কৰিব লাগে, তাৰে মাজেদি মানে ব্লগটো বনাইছোঁ। আৰু সেই ঘৰৰে বিয়া যিটোকে মানে ঘৰৰ কাম চামো কৰিব লাগে, মানে ঘৰৰে বিয়া যিটোকে অলপ কামো কৰিব লগা হৈছে, সেই তাৰে মাজেদি মানে এই মিনি ব্লগটো বনাইছোঁ। আশা কৰোঁ আপোনালোকে কেনে পালে, ভাল পালে। মই আশা কৰোঁ আপোনালোকে ভাল পালে মিনি ব্লগটো চাই, ভাল পালে বেয়া পালে আপোনালোকে জনাব প্লিজ। মানুহ যে চিম্পুল ভিডিঅ' আৰু ঘৰৰে বিয়া এনে গাইছ, কামো কৰিব লাগে, মানে সেনেকৈ মানে তাৰে মাজে মানে ভিডিঅ' বনাইছোঁ। আৰু নোৱাৰিয়ে কয় ভিডিঅ' পিছত বনাবি কাম কৰে, সেনেকৈ কয়, তাৰে মাজেদি বনাইছোঁ। আপোনালোকৰ মাজত সৰুকৈ বিয়া এখন বা জোৰোণ শ্বেয়াৰ কৰিছোঁ। সেই আৰু আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে, সেয়ে ক'ম। আৰু